কবিতাৰ শিৰোনাম ছাতি। কবি প্ৰণৱ কুমাৰ বৰ্মন। বৰষুণ বেয়া পাওঁ বাবে ছাতি ভাল পাওঁ, নে বৰষুণৰ স্পৰ্শৰ পৰা পেয়সীক বচাবলৈ ছাতি তুলি লওঁ বৰষুণৰ বিৰুদ্ধে। মই আকাশৰ দুৰন্ত প্ৰেমিক, মই মেঘৰ ঠিকনাত বিৰহৰ বহুতো পদ্য লিখিছোঁ। মই বৰষুণক বেয়া পাম কিয়? বৰষুণে মোক সেই সুযোগ দিছে একেটা ছাতিৰ তলত পেয়সীৰ সৈতে দীৰ্ঘ বাট ভাঙিবলৈ। বৰষুণে তোমাৰ প্ৰেম হৈ ভিজাই গৈছে মোক, কপাইছে মোৰ নৈশ যাত্ৰা আৰু প্ৰভাতৰ প্ৰাৰ্থনাবোৰক। ৰূপালী এজাক বৰষুণ তোমাৰ নৃত্যৰ দৰে নাচিছে মোৰ বুকুত। কম্পিত সাগৰে সেই বৰষুণক নুসুধিলে নদীৰ ঠিকনা। আকাশ জানো সাগৰৰ বাবে এটি ছাতি। বৰষুণ ভাল পোৱা প্ৰথম পেয়সী মোৰ সতে নাই। তেওঁ মোৰ বাবে হিৰোচিমা যেন স্মৃতি, গুচি গৈছে বৰ্ষা ঋতুৰ বোকা গছকি। মই ছাতিলৈ ৰৈ আছোঁ যুদ্ধভূমিত, কি জানিবা ছাতিয়ে মোৰ শিশুহঁতক আকাশমাৰ্গৰ বিস্ফোৰিত মিজাইলৰ পৰা জীৱন দিয়ে, হাঁহি দিয়ে, দিয়ে খন্তেক সময় খাবলৈ ৰুটি, যুদ্ধ ভেটি।